গুড মৰ্ণিং। আজি ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিলোঁ, চাব দেই আপোনালোক সকলোৱে। আৰু ঘৰলৈ আহিলোঁ, ঘৰলৈ অহাৰ পিছতে মামা ঘৰত আমৰ গছ আছে, ইমান ধুনীয়াকৈ আমখিনি লাগি আছে। ভাবিলোঁ আম খাওঁ, যিহেতুকে আমৰ বতৰ, আম নোখোৱাকৈতো থাকিব নোৱাৰি। কথামতেই আম পাৰিলোঁ, পাৰি পেলাই পাছফালে যিহেতুকে পথাৰ, সেয়েহে টুকটুককৈ একদম বস্তুখিনি লৈ আহি গ'লোঁ। আৰু এয়া আমাক লগ দিলে মামাহঁতৰ কাষৰ ঘৰৰ ছোৱালীজনী, মামাৰ ছোৱালী। আৰু আমি তিনিওজনী এয়া আম খাবলৈ যা যোগাৰ চলাই দিলোঁ। আৰু ইয়াৰ মাজতে কওঁ, আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছিলে। কোনে কাৰ কেনেকুৱা হ'ল, কোনে দিছিলে জনাবচোন। দেখিছে নহয় আম খাই ৰিয়েকশ্যন কেনেকুৱা তাই। আৰু তাৰপিছতে ঘৰলৈ আহিলোঁ, সকামৰ অকণ চিৰাদৈ বাচি গৈছিলে কালি, সেয়েহে গোটেইখিনিয়ে আমি মিলিজুলি অলপ খালোঁ। আৰু এই সময়খিনি মই এনেদৰে ৰাখি থ'লোঁ, কাৰণ বহুত দিনৰ পিছত যেতিয়া চাম, ভাল স্মৃতি হৈ ৰ'ব। সেইবুলি মামা ঘৰৰ যিকেইদিন আছোঁ ভালদৰে সময়খিনি কেনেদৰে কটালোঁ সেইখিনি ভিডিঅ' আকাৰে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। মৰম দিব বুলি আশা থাকিল। আৰু এইজন মোৰ ডাঙৰ মামা। আজিলৈ আহিছোঁ, বাই।